ফেচবুকত এটা পোষ্ট দেখিলোঁ, জুবিন দায়ে অলপ দিনৰ পৰা বোলে অকলশৰে থাকিবলৈ লৈছিল, তেওঁ অকলশৰীয়া অনুভৱ কৰিছিল। সেইকাৰণে ভাবিলোঁ যে ময়ো আচলতে এটা ভিডিঅ' জৰিয়তে আপোনালোকক এটা কথা ক'ব বিচাৰিলোঁ। ময়ো সেইকাৰণেই আচলতে ভিডিঅ'টো মই বনালোঁ। কোনেও যাতে ভিডিঅ'টোত বেয়াকৈ কমেণ্ট নকৰিব। আশা কৰিছোঁ যিসকলে জানে তেওঁলোকে অনুগ্ৰহ কৰি বুজাই দিব আচলতে তেনেকুৱা হয় নেকি। সেইকাৰণে আজি এই ভিডিঅ'টো মই লৈ আহিছোঁ। মোৰ যেতিয়া আইতা বুলিয়ে নহয়, মই এনেকুৱা তিনিজন মানুহ দেখিছোঁ। আৰু আজি লাষ্ট টাইম মই জুবিন দাৰ ফেচবুক পোষ্টটো দেখিলোঁ যে মোৰ আইতা যেতিয়া মৃত্যু হৈছিল, মৃত্যুৰ আগমুহূৰ্ততো আইতাই এনেকৈ অকলশৰে থাকিবলৈ লৈছিল। যেতিয়া দুমাহমান আগৰ পৰা আইতা একদম নিজে অকলশৰীয়া হৈ গৈছিল। যিহেতু এখন ভৰপূৰ ঘৰ আছিল, মা দেউতা নাতিনী পুতেক সকলোখিনিয়ে আছিল আইতাৰ। তথাপিতো আইতা যেনেকুৱা আছিল, আমি আইতাক সৰুৰ পৰা 25 বছৰলৈকে পাইছিলোঁ, 23-24 এনেকুৱা দিনলৈকে আমি আইতাক সৰুৰ পৰা পাইছিলোঁ। যিহেতু আমি ঘৰতেই তাতেই পঢ়া শুনা কৰি তাতেই ডাঙৰ হৈছোঁ, তাতেই কলেজ পঢ়িছোঁ, গতিকে পাইছিলোঁ। সেই আইতাগৰাকী যেন লাহে লাহে সলনি হৈ গৈছিল, আমি অনুভৱ কৰিছিলোঁ। আইতাই কেতিয়াও কাকো কথা ক'ব দিয়া নাছিলে। আলহীও আহিলেও সদায় আইতাৰ কেতিয়াও কথা শেষ নহয়। ইমান কথা কয় আইতাই, ইমান কথা কয়, কথাৰ মাজত ক'ব লগা হয় যে ৰচোন বেলেগকো ক'বলৈ সুবিধা দে। কিন্তু সেই আইতাজনী লাহে লাহে এনেকুৱা হৈ গৈছিল, ঘৰৰ কাকো গুৰুত্ব নিদিয়ে, কিবা চিন্তা কৰি বহি থাকে, অকল একো নেমাতে, কিবা ভাবি থাকে। ভাবিছিল কিবা বেয়াই হৈছে নেকি, গা চা বেয়া নেকি। কিন্তু নহয়, সকলোখিনি কৰাৰ পিছতো আইতা ঠিক নহ'ল। বহি থাকে চকীখনত, ওচৰত পৰুৱাক লাইন পাতি থাকে কেতিয়াবা, সেই পৰুৱাক বিস্কুট দিয়ে আইতাই। তাৰপিছত তেনেকৈ অলপ দিনৰ পিছতেই আইতা ফটককৈ ঢুকাই থাকিল। ঢুকালে পটককৈ আৰু কোনো ধৰণৰ কষ্ট নোপোৱাকৈ আইতা পটককৈ ঢুকাই থাকিলে। হয়তো এনেকুৱা হ'বও পাৰে, মৃত্যুৰ আগত মানুহে হয়তো গম পায় নেকি যে তেখেতৰ মৃত্যু হ'ব। গতিকে হয়তো মায়া মোহৰ পৰা হয়তো লাহে লাহে আঁতৰিব বিচাৰে চাগে, মই আচলতে নাজানো। সেইকাৰণে আজি এই ভিডিঅ'টো মই লৈ আহিছোঁ। হয়তো এটা নজনা কথা, গতিকে জনাৰ সকলোৰে এটা ইচ্ছা থাকে, মোৰো ইচ্ছা আছে। তাৰপিছতেই দেখিলোঁ আৰু এজন ব্যক্তি, যিজনো তেনেকৈ বহুত আগৰ একদম সৰুৰ পৰাই পোৱা, তেখেতকো দেখি আছোঁ। এজন সুস্থ সবল মানুহ। যেতিয়া তেখেতৰ মৃত্যু হোৱাৰ সেই তেনেকৈ দুমাহমান আগৰ পৰা তেওঁ এটা কথাই কয়, তেওঁলোকে মোক মাতি আছে, মই যাবগৈ লাগিব। যিসকল মানুহ মৰি গৈছিল, তেওঁ পৰিয়ালৰ ককাই ভাই যিসকল মৰি গৈছিল, তেওঁলোকে বোলে মাতি থাকে, তেনেকৈ কয়, মাতি আছে যাবগৈ লাগিব। ইয়াতে মানুহে যে বা পৰিয়ালৰ মানুহে যে কিবা কৈ আছে, সেই কথাটো কোনো ধৰণেই গুৰুত্ব দিব নোখোজে। তেওঁলোকে অকল সেইটোৱে মায়া মোহ, কোনো ধৰণৰ তেওঁলোকৰ মায়া মোহ কোনো ধৰণৰ নাথাকে নেকি। আচলতে তেনেকুৱা যেনেই লাগে, তেওঁলোকে কাৰো কথা চিন্তা নকৰে, অকল সেইটো সময়ত সেইখিনি মানুহৰ কথাই চিন্তা কৰে, যাৰ ওচৰলৈ তেওঁলোক যাব বিচাৰে। হয়তো সেইটো এটা ভগৱানৰ চাগে লীলা হ'ব পাৰে, সেইকণ সময়ত চাগে মানুহজনক তেনেকুৱা কৰি দিয়ে। তাৰপিছতেই দেখিলোঁ মোৰ ভাইটিও তেনেকৈ ঢুকাইছিল এটা এক্সিডেণ্টত। সি ওলাই গৈছিল, প্ৰথম টাইম সি ওলাই গ'ল, আকৌ ঘূৰি আহিল। সি ওলাই গৈছিল, মানুহটো একেবাৰে ওলাই যোৱা মানুহটো, সি আকৌ ঘূৰি আহিছে। ঘূৰি আহি সি ঘৰখন চাই সি আকৌ ওলাই গৈছে। আৰু সেই যে ওলাই গ'ল, সি কেতিয়াও নোসোমালে। তাৰ এটা এক্সিডেণ্ট হ'ল, সেই এক্সিডেণ্টটোতে সি ঢুকাইছে। তাৰ যোৱাৰ অকণো ইচ্ছা নাছিল, কিন্তু নগ'লে নহ'ব, কাৰণ তাৰ পিছদিনা জইনিং আছিলে চাকৰিৰ। সেইকাৰণে সি ওলাই গৈছিল। সেই যে ওলাই গ'ল, সি আৰু নাহিলে। হয়তো তাৰ মনটোৱে কৈছিল চাগে নেযাবি, কিন্তু সি মনটোৰ কথা নুশুনি সেই সময়ত ওলাই গৈছিল। বা এনেকুৱা হ'ব পাৰে তাৰ মৃত্যু আছিলে, তাক মাতিছিলেই চাগৈ। সেইটো কাৰণে ইমান নাজানো। আজি জুবিন দাৰ এটা পোষ্ট দেখিলোঁ, তাতে কোনোবাই তেওঁক কৈছিল, তেওঁ বোলে আজি অলপ দিনৰ পৰা অলপ অকলশৰীয়া অনুভৱ কৰি আছিল। গতিকে সেই পোষ্টটো দেখাৰ পিছত ভাবিলোঁ আজি এই ভিডিঅ'টো মই বনাই আপোনালোককেই সোধোঁ, কাৰণ আজিকালি বহুতেই জানে, এইটো বিষয়ে বহুত আলোচনা কৰা দেখিছোঁ। গতিকে যিসকলে জানে তেওঁলোকে অনুগ্ৰহ কৰি ভালদৰে বুজাই যদি দিয়ে, এনেকুৱা হয় নেকি যে আমাৰ সঁচাকৈ মৃত্যুৰ আগে আগে মানুহে সঁচাকৈ গম পায় নেকি, মানুহৰ সঁচাকৈ মায়ামোহ নাইকিয়া হৈ যায় নেকি পৃথিৱীখনৰ প্ৰতি, বা এনেকুৱা কিবা হয় নেকি য'ত তেওঁলোকে অনুভৱ কৰে
আছে তেওঁলোক আৰু নাথাকিব। গতিকে যিসকলে জানে, বহুত আছে জনা মানুহ, বহুত শিক্ষিত লোক বহুত আছে। গতিকে আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজাই যদি দিয়ে ভাল পাম। কাৰণ দেখি আহিছোঁ, নিজ চকুৰে দেখা, আজি মই আপোনালোকক নিজ চকুৰে দেখিছোঁ এইকেইটা মই সেইকাৰণেই কৈছোঁ। মানুহ এনেকুৱা হৈ যায় যে সেইটো সময়ত মানুহে পাহৰি যায় তেওঁৰ ওচৰত কোন আছে। সেই সময়ত নিজৰ মানুহখিনিৰ কথা চিন্তা কৰিবলৈও তেওঁলোকৰ সময় নহয় বা কোনো চিন্তা নকৰে। তাই চিন্তা কৰে যে তেওঁলোকে মাতিছে। গতিকে কোনেও যাতে বেয়া কমেণ্ট নকৰিব এইটো কথা লৈ আশা কৰিছোঁ। আৰু মোৰ নিচিনা বহুত আছে যিসকলৰ চাগে এইটো উত্তৰ জানিবলৈ বিচাৰি আছিল। গতিকে যিসকলে জানে ভিডিঅ' সহায়েৰে নহ'লে মেছেজত বা যেনেকৈ আপোনালোকৰ সুবিধা হয় যাতে বুজাই দিয়ে, সেই বুলিয়ে আশা কৰিলোঁ।